মই গছ গছনি নদী পাহাৰ মই তাৰ লগত থাকিম যা আমাৰ মানুহৰ লগত থাকিম মোৰ পাণ দোকানটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে মোক আচলতে মানে চবে ঘৰৰ মানুহ বুলি ভাবে দিনটো বাহিৰত বহি থাকো মানুহবোৰৰ লগত কথা পাতি থাকো আৰু কথা নাপাতিলেও বেয়া পাব যিমান পাৰোঁ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ মই চেলফিছ নহয় মই নিজক ভাল নাপাওঁ মই মানুহক ভাল পাওঁ মানুহে মোক যিটো মৰম দিছে সেইটোহে মই সন্মান ভাল ভাল কাম কৰোঁ মানুহৰ কাৰণে গছ পুলিৰ কাৰণে কাম কৰোঁ বানপানীৰ সময়ত কাম কৰোঁ আমি ওলাই আহোঁ আমি সেইধৰণে কাম কৰোঁ কোনো ৰাজনীতিৰ কাৰণে কাম নকৰোঁ তো সেইমতে আমি কাম কৰি যাওঁ ৰাইজৰ কাৰণে কেতিয়াবা গছৰ লগত কথা পাতোঁ মানুহৰ লগত কথা পাতি আমনি লাগে কিন্তু মই একেধৰণে থাকি ভাল পাওঁ আৰু মই নিজকে পানী বুলি কওঁ সদায় কওঁ যে আই এম ৱাটাৰ মই শ্বেপলেছ হয় মোক এই কাপটোত থ'লে মই কাপৰ চাইজ ল'ম প্লেটত থ'লে মই প্লেটৰ চাইজ ল'ম আৰু মনটো আচলতে তেনেকুৱা হ'ব লাগে পানীৰ নিচিনা হ'ব লাগে